ঢকুৱাখানাত জাহাজ আৰ্হিৰ ভেলাঘৰেৰে দৃষ্টি আকৰ্ষণৰ চেষ্টা ভোগালী বিহুলৈ মাত্ৰ মাজত কেইটামান দিন বাকী ৰাজ্যৰ চৌদিশে এতিয়া জনসাধাৰণ ব্যস্ত হৈ পৰিছে সমাগত অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুক আদৰিবলৈ এনে সময়তে ভোগালী বিহুটিক আদৰাৰ বাবে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ঢকুৱাখানাত ভেলাঘৰ নিৰ্মাণেৰে চলাইছে এক অঘোষিত প্ৰতিযোগিতা আমি কামটো কৰিবলৈ আমাৰ মোৰ লগৰ দুজনৰ লগত মই কথা পাতিলোঁ তাৰপৰা আমিও এনেকৈ পাতিলোঁ ভেলাঘৰ এটা বনাব লাগে তেনেকৈ আমি ইউটিউবত চালোঁ ইউটিউবত চাই মেলি আমি 15 দিনৰ আগৰ পৰা আমি এই কামটো প্ৰচেষ্টা চলাই আহিছোঁ ইয়াত কি ব্যৱহাৰ কৰা হৈছে ইয়াত আপোনাৰ তাঁৰ ৰছী খেৰ বাঁহ এইকেইটাই দৰকাৰ হৈছে সমান্তৰালভাৱে ঢকুৱাখানাৰ ভলকাগুৰিত মাঘ বিহু উপলক্ষে জাহাজৰ আৰ্হিত নিৰ্মাণ কৰা এটা ভেলাঘৰে সকলো লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ভলকাগুৰি আমি এইটো প্ৰচেষ্টাটো 15 দিনৰ মানৰ পৰাই কৰি থকা হৈছে কামখিনি এইটো কি আৰ্হি বনাইছে কি হ'ব এইটো টাইটানিক নাম দিয়া হৈছে আমি নহ'লেও ধৰক আমি নামটো আমি ৰাখিছোঁ টাইটানিক হিচাপে সকলোৰে প্ৰচেষ্টাত ধৰি লওক নিজৰ ঘৰৰ পৰা বাঁহ আনি তাৰ পৰা পথাৰৰ পৰা নৰা কাটি তেনেকৈ এইটো বনোৱা হৈছে কিমান দিন হ'ল আৰম্ভ কৰা কামটো আৰম্ভ কৰা আপোনাৰ ইয়াত 15 দিনমান হৈছে আমাৰ কিমানজন যুৱকে লাগি আছে আমাৰ ইয়াত দেখা গোটেইকেইজন যুৱকে লাগি আছে সকলোকেইজন আৰু দুজনমান আছে বাৰু মনলৈ কেনেকৈ আহিলে কথাটো মানে এইটো যে বা আৰ্হিটো কি আৰ্হি লোৱা হৈছে এইটো আৰু মানে ক'ৰ পৰা লোৱা হৈছে আৰ্হিটো এওঁলোক আমাৰ মোবাইলতে চাই পিনে লোৱা হৈছে মোবাইলৰ পৰা হয় ইউটিউবত চাই কিনে সেইটো আৰ্হি লোৱা হৈছে কিমানমান ব্যয়বহুল আছে ব্যয়বহুল বুলি ক'বলৈ গ'লে আপোনাৰ ইমান খৰচ হোৱা নাই অলপ ৰছীটোহে কিনিবলগীয়া হৈছে ধৰক বাকীখিনি আমাৰ নৰা হওক বা এজন দুজন গাঁৱৰ মানুহে দিছে তেনেকৈ বনোৱা হৈছে গাঁৱৰ ডেকাসকলে 10-15 দিন ধৰি দিনে নিশাই চলোৱা এক প্ৰস্তুতিৰ অন্তত সাজি উলিয়াইছে এক আটক ধুনীয়া এই জাহাজখন এই বৃহৎ আকাৰৰ ভেলাঘৰ আকাৰ হৈছে দীঘলে 60 ফুট আৰু বহলে 15 ফুট আৰু উচ্চতা 20 ফুট